নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হ'ল স্বদেশ অধ্যয়ন উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সহায় হোৱাকৈ স্বদেশ অধ্যয়ন বিষয়টোৰ প্ৰথমটো অধ্যায় ভূগোল পাৰ্টৰ অসমৰ অৱস্থানিক বৈশিষ্ট্য প্ৰাকৃতিক বিভাগ জলবায়ু আৰু মৃত্তিকা এই পাঠটোৰ যিখিনি সম্ভাৱ্য প্ৰশ্ন বা অনুশীলনত যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব খোজা ছাত্ৰ ছাত্ৰীসকলেও এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ চাব পাৰে, কিয়নো ভালেকেইটা গুৰুত্বপূৰ্ণ ভূগোল বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ সন্নিৱিষ্ট হৈ আছে এই ভিডিঅ'ত। গতিকে ভিডিঅ'ৰ প্ৰশ্নকেইটা আৰম্ভণিৰ পৰা শেষলৈ অকণো স্কিপ নকৰাকৈ চাব, আৰু যদি ভিডিঅ'টো আপোনাৰ চাই ভাল লাগে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গসকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেন্তে আহক আজিৰ ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটিলৈ আমি আগবাঢ়োঁ। প্ৰথমটো প্ৰশ্ন, অসম ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ কিমান শতাংশ ঠাই আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসম ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ 7.7% ঠাই আগুৰি আছে। দ্বিতীয়টো প্ৰশ্ন, অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখা। আমাৰ অসমৰ সীমান্তত যি দুখন বিদেশী ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰ দুখনৰ নাম সোধা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভূটান আৰু বাংলাদেশ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সীমান্তৱৰ্তী ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ অন্তৰ্ভুক্ত ৰাজ্যকেইখনৰ নাম একাদিক্ৰমে লিখা। আমি জানো অসমৰ সীমান্তত অৰুণাচল, নাগালেণ্ড, মেঘালয়, পশ্চিমবংগ এইকেইখন ৰাজ্য আছে। এই ৰাজ্যকেইখন আমি একাদিক্ৰমে লিখিবলৈ কৈছে। ইয়াৰ উত্তৰত হ'ব অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিমবংগ। অনুশীলনৰ 1 নম্বৰ ঘ প্ৰশ্নটো আছে, অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান? ইয়াৰ উত্তৰত হ'ব অসমৰ মালভূমি অঞ্চলৰ আয়তন হ'ব 7,400 বৰ্গ কিলোমিটাৰ। অনুশীলনৰ 1 নম্বৰ প্ৰশ্নটো আছে, কাৰ্বি ৰেংমা মালভূমিক বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম কি? ইয়াত সোধা হৈছে কাৰ্বি ৰেংমা মালভূমিক বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম কি? ইয়াৰ উত্তৰত হ'ব কাৰ্বি ৰেংমা মালভূমিক বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম হ'ল কপুলি ডবকা সমভূমি। পৰৱৰ্তী প্ৰশ্ন, ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি? অসমৰ উচ্চতম শৃংগটোৰ নাম সোধা হৈছে, যিটো নেকি ৰেংমা পাহাৰত অৱস্থিত। ইয়াৰ উত্তৰত হ'ব ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম হ'ল ডাম্বুকছ। মনত ৰাখিব, শৃংগটোৰ নাম হ'ল ডাম্বুকছ। পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত? পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত? ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰ হ'ব পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত ৰেংগুৱামা নামেৰে জনাজাত। পৰৱৰ্তী প্ৰশ্ন, হিমালয় পৰ্বতমালাৰ পাদদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশত অৱস্থিত পূবে জোনাইৰ পৰা পশ্চিমে সোণকোষলৈ বিস্তৃত পলসুৱা ভূমিখণ্ডক কি নামেৰে জনা যায়? উত্তৰত হ'ব ভাবৰ তৰাই নামেৰে জনা যায়। অনুশীলনৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, বৰগংগা অসমৰ কোনখন নদীৰ উপনদী? প্ৰশ্নটো পুনৰ কৈছোঁ, বৰগংগা অসমৰ কোনখন নদীৰ উপনদী? ইয়াৰ উত্তৰ হ'ব বৰগংগা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনদী। পৰৱৰ্তী প্ৰশ্ন, মাজুলীৰ উত্তৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ নাম কি? মাজুলীৰ উত্তৰে যিটো সুঁতি বৈ গৈছে ব্ৰহ্মপুত্ৰৰ, সেই সুঁতিটোৰ নাম কি? ইয়াত সোধা হৈছে। উত্তৰত হ'ব খেৰকুটীয়াৰ সুঁতি। বৰাক সমভূমিখনৰ গড় নতি কিমান? প্ৰায় আহি থাকে এই প্ৰশ্নটো। বৰাক সমভূমিখনৰ গড় নতি কিমান? উত্তৰ হ'ব প্ৰতি কিলোমিটাৰত 20 কিলোমিটাৰ।
অনুশীলনৰ 2 নম্বৰটো প্ৰশ্ন বৰাইল পৰ্বতশ্ৰেণী কোন দুটা ভূতাত্ত্বিক যুগত সৃষ্টি হৈছিল বৰাইল পৰ্বতশ্ৰেণী কোন দুটা ভূতাত্ত্বিক যুগত সৃষ্টি হৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব ইঅ'চিন আৰু আলিঅগচিন এই দুটা ভূতাত্ত্বিক যুগত বৰাইল পৰ্বতশ্ৰেণী সৃষ্টি হৈছিল তৃতীয়টো প্ৰশ্ন লোভা জলধাৰাই কোন দুটা যুগৰ শিলাখণ্ডৰে গঠিত দুটা ভূখণ্ডক পৃথক কৰিছে ইয়াৰ উত্তৰটো হ'ব লোভা জলধাৰাই গণ্ডয়া যুগৰ শিলাখণ্ডৰে গঠিত মেঘালয় মালভূমিক তাচিয়াৰী যুগৰ সৃষ্টি হোৱা স্তৰীভূত শিলাৰে গঠিত বৰাইল পাহাৰ শ্ৰেণীক পৃথক কৰিছে প্ৰশ্নটো ভালধৰণে চাব পৰীক্ষাত প্ৰায় এই প্ৰশ্নটো আহি থাকে পৰৱৰ্তী প্ৰশ্ন অসমত ভাবৰ তৰাই অঞ্চল কোন দুখন স্থানৰ মাজত অৱস্থিত ভাবৰ তৰাই অঞ্চল অসমৰ কোন দুখন স্থানৰ মাজত অৱস্থিত ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব জোনাই আৰু সোণকোষ অসমৰ এই দুখন স্থানৰ মাজত অসমৰ ভাবৰ তৰাই অঞ্চলটো অৱস্থিত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন কোন দুখন স্থানৰ মাজত দেখা যায় ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন কোন দুখন স্থানৰ মাজত দেখা যায় উত্তৰ হ'ব ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন গোলাঘাট জিলাৰ বাগৰিৰ পৰা পূবলৈ ডিব্ৰুগড় পৰ্যন্ত দুখন স্থানৰ মাজত দেখা যায় মনত ৰাখি থব ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ মাজত প্ৰশ্ন নম্বৰ 6 বৰাক উপত্যকাৰ আন এটা নাম কি বৰাক উপত্যকাৰ অন্য এটি নাম কি ইয়াত সোধা হৈছে উত্তৰত হ'ব বৰাক উপত্যকাৰ আন এটা নাম হ'ল সুৰমা নম্বৰ 7ত দিয়া আছে অসমৰ জলবায়ুক ভ্লাদিমিৰ কোপেনে কি জলবায়ুৱীয় প্ৰতিৰূপৰ অন্তৰ্ভুক্ত কৰিছে উত্তৰত হ'ব অসমৰ জলবায়ুক ভ্লাদিমিৰ কোপেনে উপক্ৰান্তীয় খৰাংকৃত গুৰুতাপীয় জলবায়ুৱীয় প্ৰতিৰূপৰ অন্তৰ্ভুক্ত কৰিছে মনত ৰাখিব ঠিক আছে আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ প্ৰশ্ন নম্বৰ 8ত দিয়া আছে ৰঙালী বিহুৰ আশে-পাশে প্ৰবাহিত বায়ুক অসমত কি নামেৰে জনা যায় ৰঙালী বিহুৰ আশে-পাশে যি বায়ু প্ৰবাহিত হয় সেই বায়ুক অসমত কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হ'ব বৰদৈচিলা নামেৰে জনা যায় পৰৱৰ্তী প্ৰশ্ন অসমত মৌচুমী বতাহৰ গতিবেগ নিৰ্ভৰ কৰে শুদ্ধ উত্তৰৰ বাবে অপচন দিয়া আছে অপচন কত দিয়া আছে বায়ুৰ চাপৰ তীব্ৰতাৰ গতি অপচন খত দিয়া আছে ভূ-প্ৰাকৃতিক অপচন গত দিয়া আছে বন্ধুৰতা আৰু অপচন ঘত দিয়া আছে উপৰোক্ত আটাইকেইটা এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব আমি ইয়াৰ পৰা বাছিব লাগে আমি জানো মৌচুমী বতাহৰ গতিবেগ যেহেতু নিৰ্ভৰ কৰে বায়ুৰ চাপৰ তীব্ৰতাৰ গতি ভূ-প্ৰাকৃতিক বন্ধুৰতা এই আটাইকেইটাৰ ওপৰত সেইকাৰণে শুদ্ধ উত্তৰ হ'ব অপচন ঘটো অনুশীলনৰ 10 নম্বৰ প্ৰশ্নটো হ'ল কৰ্কট ক্ৰান্তি ৰেখা অসমৰ কোন ফালেৰে পাৰ হৈ গৈছে কৰ্কট ক্ৰান্তি ৰেখা অসমৰ কোন ফালেৰে পাৰ হৈ গৈছে অপচন দিয়া আছে ক খ গ ঘ এই প্ৰশ্নটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকলৈ আগবঢ়ালোঁ যিটোৱে শুদ্ধ হয় নিশ্চয়কৈ কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ শুদ্ধ উত্তৰটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে পাছৰ প্ৰশ্ন অসমৰ গড় হিচাপত গ্ৰীষ্ম আৰু শীতকালত উষ্ণতাৰ পৰিমাণ কিমান অসমত গড় হিচাপত গ্ৰীষ্ম আৰু শীতকালত উষ্ণতাৰ পৰিমাণটো কিমান ইয়াত সোধা হৈছে উত্তৰত হ'ব অসমৰ গড় হিচাপত গ্ৰীষ্মকালত 28 ডিগ্ৰী চেলচিয়াছ আৰু শীতকালত তথা ঠাণ্ডাকালি 13 ডিগ্ৰী চেলচিয়াছ প্ৰশ্ন নম্বৰ 12 গ্ৰীষ্ম আৰু শীতকালত গড় হিচাপে অসমৰ বৃষ্টিপাতৰ পৰিমাণ কিমান গ্ৰীষ্ম আৰু শীতকালত অসমত বৰষুণৰ পৰিমাণ গড় হিচাপে কিমান সোধা হৈছে উত্তৰত হ'ব গ্ৰীষ্মকালত 220 সেণ্টিমিটাৰ আৰু শীতকালত তথা ঠাণ্ডাকালি গড়ে 12 ডিগ্ৰী সেণ্টিমিটাৰ প্ৰশ্ন নম্বৰ 13 অসমৰ জলবায়ু কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তথা অসমৰ জলবায়ু কোনবোৰ কাৰণৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত সোধা হৈছে ইয়াৰ উত্তৰত হ'ব
উপক্ৰান্তীয় অৱস্থান, ভূপ্ৰাকৃতিক আৰু বন্দুৰতা, বংগোপসাগৰৰ উত্তৰ পশ্চিম আৰু পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীতধৰ্মী চাপ বলয় আৰু সেইবোৰৰ ঋতু অনুযায়ী সাময়িকভাৱে স্থান পৰিৱৰ্তন। অন্যটি হ'ল ক্ৰান্তীয় সামুদ্ৰিক বায়ু প্ৰভাৱত প্ৰভাৱ আৰু শেষত স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ু প্ৰৱাহ। অসমৰ জলবায়ু প্ৰধানকৈ এইকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমত কোন অঞ্চলত কংকৰ মিশ্ৰিত ৰঙা মাটি পোৱা যায়? প্ৰশ্নত সুধিছে অসমত কোন অঞ্চলত কংকৰ মিশ্ৰিত ৰঙা মাটি পোৱা যায়? ইয়াৰ উত্তৰত হ'ব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলৰ পাহাৰৰ প্ৰদেশৰ ঠায়ে ঠায়ে এই কংকৰ মিশ্ৰিত ৰঙা মাটি পোৱা যায়। আপোনালোকে যদি ভিডিঅ'ৰ প্ৰশ্নসমূহ চাই নিশ্চয় ভাল পাই আছে তেন্তে এটা লাইক কৰিব আৰু পোনপ্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলত ভিডিঅ' চাই আছে এতিয়াও যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, পাছৰটো প্ৰশ্ন। অসমত ব্যাপক ধৰণে পোৱা কোনবিধ মাটিত সাধাৰণতে চূণ, আয়ডিন, পটাছ, ফছফৰাছ আদি নাথাকে? ইয়াত চূণ, আয়ডিন, পটাছ, ফছফৰাছ আদি নাথাকে কোনবিধ মাটিত ইয়াত সোধা হৈছে? ইয়াৰ উত্তৰত হ'ব ৰঙা মাটি। অনুশীলনৰ 16 নম্বৰ প্ৰশ্নটো হ'ল হিউমাছ কি? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায় এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। ইয়াৰ উত্তৰত হ'ব হিউমাছ মানে হ'ল মাটি বা পৃথিৱী। চাহ খেতিৰ বাবে অসমৰ কোনবিধ মাটি উৎকৃষ্ট? আমি সকলোৱে জানো অসমৰ চাহ পৃথিৱী বিখ্যাত আৰু এই চাহ খেতিৰ বাবে কোনবিধ মাটি উৎকৃষ্ট ইয়াত সোধা হৈছে? শুদ্ধ উত্তৰ হ'ব চাহ খেতিৰ বাবে অসমৰ পলসুৱা মাটি উৎকৃষ্ট। প্ৰশ্ন নম্বৰ 18, নতুন পলসুৱা মাটি অসমৰ কোন দুটা প্লাৱনভূমিত পোৱা যায়? নতুন পলসুৱা মাটি অসমৰ কোন দুটা প্লাৱনভূমিত পোৱা যায় ইয়াত সোধা হৈছে? উত্তৰত হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্লাৱনভূমিত এই নতুন পলসুৱা মাটিবিধ পোৱা যায়। আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ 19 নম্বৰ তথা অন্তিমটো প্ৰশ্ন। অসমত বহল ভিত্তিত বিভক্ত কৰা মাটিৰ শ্ৰেণী কেই প্ৰকাৰৰ আৰু কি কি? বহল ভিত্তিত বিভক্ত কৰা মাটিৰ শ্ৰেণী কেই প্ৰকাৰৰ আৰু কি কি ইয়াত সোধা হৈছে? উত্তৰত হ'ব বহল ভিত্তিত 4টা শ্ৰেণীত বিভক্ত। সেইকেইটা হ'ল পলসুৱা মাটি, পাহাৰীয়া মাটি, ৰঙা মাটি আৰু কংকৰ বা লেটেৰাইট মাটি। আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টোৰ প্ৰশ্নকেইটা ইমানেই আছিলে। এইটো আমাৰ স্বদেশ অধ্যয়ন বিষয়ৰ ভূগোল পাৰ্টৰ প্ৰথমটো চেপ্টাৰৰ প্ৰশ্ন আৰু উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যদি প্ৰশ্ন উত্তৰকেইটা চাই ভাল পালে নিশ্চয়কৈ লাইক কৰিব। পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সঁহাৰি পালে আমি দ্বিতীয়টো চেপ্টাৰৰ প্ৰশ্ন আৰু উত্তৰসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।